ষ্টীলৰ কেটামাৰান জাহাজৰ প্ৰৱৰ্তনে ৰাজ্যৰ জলপৰিবহণত বিপ্লৱৰ ঢৌ আনিছে। 20খন অত্যাধুনিক জাহাজৰ প্ৰতিখনৰে 100জন যাত্ৰী আৰু 50খন দুচকীয়া বাহন বা 6খন পাতল মটৰগাড়ী বহন কৰাৰ ক্ষমতা আছে। ইয়াৰে 12খন উচ্চ কৌশলবিদ কেটামাৰানে গুৱাহাটীত সেৱা প্ৰদান কৰে, আনহাতে 3খনে ধুবুৰী আৰু 5খনে যোৰহাটত সেৱা আগবঢ়াই এক অতুলনীয় সংযোগ স্থাপন কৰে। এই জাহাজবোৰক প্ৰতিকূল পৰিস্থিতিৰ সৈতে সহজে মোকাবিলা কৰাৰ লগতে স্থিৰতা আৰু মসৃণ পৰিবহণ নিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হৈছে। এই জাহাজবোৰক GPS, ইকো-চাউণ্ডাৰ, বায়ু পৰিমাপ সঁজুলি আৰু অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী তথা অগ্নি নিৰ্বাপক সঁজুলিৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে। এনেদৰে AWTPৰ সৈতে সুৰক্ষিত ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰক। চেইল ছেফ।